फ्रेंड्स আপোনালোকক স্বাগতম জনাইছো আসামিজ ব্লগাৰ kaniya দিলৈ মানে আজি আমি কল কাটিব যাই আছো কাহিবাৰী আলিবাৰীত কল কাটিব যাই আছো তো কেনেকৈ কল কাটে আপোনালোকে চাওক আমি আজি বহুত কল কাটিম মানুহবিলাক মানে গৃহস্থৰ ঘৰত কল ৰাখি থোৱা আছে তো দাদা এজনে আহি আছে তো মোক মাতিলে কল কাটিব যাব বলে তো মই দাদাজনৰ লগত কল কাটিব যাব ওলাইছো তো আপোনালোকে ভিডিওটো চাই থাকক দাদাই ধুনীয়াকৈ কল কাটিব কল কেনেকৈ কাটে আপোনালোকে চাব ভিডিওটো তো গাইস আপোনালোকে ভিডিওটো শেষলৈকে চাব ভিডিওটো কেনেকৈ কল কাটে কেনেকৈ আৰু আমি ক'ত যাম কি ক'ত মানে ঘৰত মানে ক'ত কেনেকৈ কল কাটে তো যিয়ে নহওক আপোনালোকে ভিডিওটো চাই থাকক আমি আজি কল কাটিব যাই আছো Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. Finding life along the way, melodies we haven't played. আমি কাহিবাৰী আহি পালোঁ তো চাওক আপোনালোকক কাহিবাৰীখন দেখুৱাই আছোঁ কেনেকুৱা আজি কাহিবাৰী বজাৰ আছে কাহিবাৰী বজাৰখন আপোনালোকে চাওক এইখন হৈছে আমাৰ কাহিবাৰী বজাৰ তো গাইস আমি এতিয়া যাব লাগিব এইটো ৰাস্তাৰে তো এইটো ৰাস্তাৰে আমি গ'লোঁ যাই কিনে অলপ আগত আৰু দাদাজনো আহি পাল দাদাজনে সেইপিনে বাইক লৈ যাই আছে সেইটো ৰাস্তাটো বেয়া সেইটোৰ কাৰণে আমি মানে সেইপিনে এটা ৰাস্তা আছে সেইটো ৰাস্তাটো বেয়া সেইটোৰ কাৰণে আমি ব্লক ৰাস্তাৰে যাই আছোঁ মানে ব্লক পৰা ৰাস্তাৰে যাই আছোঁ এইখন হৈছে কাহিবাৰী স্কুল এইখন ফিল্ড খেলপথাৰ তো গাইস ভিডিওটো আপোনালোকে শেষলৈ চাব গাইস এতিয়া আমি আহি পালোঁ তো দাদাজন আহি আছে দাদাজন মানে অলপ ঘূৰিবাকি আহি আছে অলপ বেলেগ ৰাস্তাৰে বাইক লৈ আহিছেহি তো মোৰ লগত এজন বাবু আহিছে হাই বুলি কওঁ বাবু হাই কি নামটো মোৰ বাইদেউ বাবু নামটো কৈ দিয়া শ্ৰী হিমানজ্যোতি দাস তই আজি কল কাটিবি আমাৰ লগত কল কাটিম তো বাবুজন আহিছে কল কাটিব বোলে আমাৰ লগত তো দাদাজন আহি আছে তো আপোনালোকে ভিডিওটো চাই থাকক আৰু ফ্ৰেণ্ডছ কোনে মানে কল খাই ভাল পায় আপোনালোকে কমেণ্টত ক'বচোন মই কিন্তু কল খাই বহুত ভাল পাওঁ পকা কল খাই কিনে তো ফ্ৰেণ্ডছ আহি আছে আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কল কাটে দাদাই ইমান জোৰকৈ কাটিব নালাগে কিন্তু এই চাওক ইমান সহজ নহয় কল কটা কলে কল
কটাটো সৰু একেবাৰে কাটি আৰু পুৰাকে নামাৰে আই গাছডালকো খাৱাই দিবিচোন কলকাতা ইমান সহজ নহয় গাইছ এই নহয় দিবি হাই দি এক ঘৰ মাৰি দি ডাঙৰ কল কাট কেইটা কাটি তার আছে তার আবার কিমান ওলাইছিল কল কিমান ওলাইছিল 1500 টা 1500 টা বলে কালি বুঝার টাইমত তো গাইছ চাওক কলবিলাক আমি এতিয়া কাটি আছো এই বাবুৱে হৈ আছে ধুনীয়াকে চাওক ইমান কাটিলো আমি কল দাদাই কাটি আছে বাবু হৈ আছে এইবিলাক ডাঙৰ ডাঙৰ কল আৰু গাড়ীটো দিছো আৰু আছে গাইছ বহুত কাটিবৰ কাৰণে এইবিলাক কাটি আছে আৰু ইয়াত মাইকতো আছে আৰু এইপিনে দাদাই কাটি আছে মানে বৰষুণ দি আছে ভিডিঅ'টো মানে কৰিব বেয়া তো গাড়ীৰ পৰা ভিডিঅ' কৰি আছো এইটোৰ কাৰণে তো গাইছ চাওক বাবু ভাগাৰ লাগছে নেকি চাওক গাইছ ইমান ডাঙৰ ডাঙৰ কল এইবিলাক কিমান আছে 1 2 3 4 5 গাড়ীত আছে এটা 6 7 8 9 9 হ'ল কাটা আৰু কাটিব গাইছ বহুত আছে আৰু কাটিব তো গাইছ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু বহুত কাটিব লগা আছে এয়া এইটো এনেকুৱাকৈ কাটে গাইছ লাহেকৈ জোৰকৈ কাটিলে বেয়া হৈ যাব যেনেকৈ তেনেকৈ কাটিব নোৱাৰি কল গাইছ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আমি কলখিনি কাটি আছোঁ হ'বই আৰু আমাৰ কাটা বেছি নাই চাগে তো চাই থাকক আপোনালোকে গাইছ ইয়াতে আমাৰ কল কাটা হ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এটা বেলেগ ঠাইত কল কাটিব যাম তো গাইছ চাই থাকক ভিডিঅ'টো কলবিলাক দেখি কেনেকুৱা লাগিছে কি বম বম কল গাইছ চাওক কি বম বম কল অকলে দাঙিবই নোৱাৰা নিচিনা হয় কলবিলাক তো গাইছ এতিয়া আৰু আমি বেলেগ এটা ঠাইত কাটিব যাই আছোঁ তাৰপিছত আমি ঘৰলৈ যাম আৰু পিছত বজাৰত লৈ যাব দাদাজনে বিক্ৰী কৰিবৰ কাৰণে তো গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গাইছ আপোনালোকে এটা কথা কওঁ তো কল যেনেকৈ তেনেকৈ কাটিব নোৱাৰি মানে কল মানে যাইতে কাটিব নাজানে আমিতো নাজানোৱেই যেনিবা তো আৰু যেনেকৈ তেনেকৈ কাটিব নোৱাৰি তো মানে কাৰণটো হৈছে মানে কলটো মানে যোনে যাইতে কাটিব নোৱাৰে মানে নাজানে তাৰমানে কলটো মানে কাটিলে বেয়া যদি হৈ যায় মানে কলটো মাটিত পৰি কিনে ভাঙি যায় তো সেইটো কটাও মানে বহুত কিবা আছে আৰু এক্সপিৰিয়েঞ্চ লাগে মানে যেনেকৈ তেনেকৈ কাটিব নোৱাৰি তো মই কাটি চাইছিলোঁ এদিনখন মানে কাটোতে মানে গাছ কাটি দিছোঁ কাটি দি কিনে কলটো মাটিত পৰি কিনে মানে কলটো ভাঙি গৈছে তো গাইছ কল যেনেকৈ তেনেকৈ কাটিব নোৱাৰি দেই মই জানো মই মানে ট্ৰাই কৰি চাইছিলোঁ মই নোৱাৰিলোঁ তো আপোনালোকে ট্ৰাই কৰি চাব কল কাটিব পাৰে নে নোৱাৰে তো মই নোৱাৰোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু বেলেগত যাই আছোঁ চাহ খাম চাহ খাই কিনে কাহিবাৰী বজাৰতো হৈ আছে আপোনালোকে দেখুৱাইছোঁ এতিয়া অলপ আগতে তো তাতে যাই কিনে আমি চাহ খাম চাহ খাই কিনে আৰু বেলেগত যাম কাটিব কাৰণে তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আপোনালোকক বম বম কল দেখুৱাই আছোঁ আপোনালোকক আৰু বোলে ডাঙৰ ডাঙৰ কল আছে এতিয়া আমি ইয়াতে চাহ খাম চাহ এই দাদাই খাই আছে চাহ মানে কি খাই আছা দাদা কি খাই আছা আপুনি পৰঠা পুৰি খাই আছা তো এতিয়া আমিও খাম তো গাইছ এতিয়া আমি পুৰি খাম দাদাও খাল পুৰি মানে ভোক লাগি আছে ইমান টাইম একো খাব পৰা নাই তো বাইদেউজনে দি আছে এতিয়া ধুনীয়াকৈ খাম খাই বৈ আমি আৰু কল কাটিব যাম সেইপিনে
ক'ত যাম এইবাৰ আমি কলকাতা ভালুক জলদি তো এতিয়া আমি ভালুক জলদি কল কাটিব যাম এতিয়া আমি অলপ খাই দিওঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই তো গাইছ এতিয়া আমাৰ চাহ খোৱা হ'ল এতিয়া আমি যাই আছোঁ বুঢ়াকৈ চাহ খালোঁ তামোল চামোল খাই কিনে ওলালোঁ দোকানৰ পৰা এতিয়া যাই আছোঁ এতিয়া আপোনালোকে বম কল দেখুৱাম দেখুৱাইছোঁ কল কেনেকৈ কাটে ভালকৈ চাই লওক আপোনালোকে এই দাদাই কাটি আছে মানে যোনে যায় তাই মানে কল কাটিব নাজানে এবাৰ মই কৈছোঁ আপোনালোকক এয়া লাহেকৈ মানে গাছটো পূৰা কাটি নেদে না দাদা গাছডাল পূৰা কাটিব নালাগে এনে আধা কাটিব লাগে ইমান সহজ নহয় কিন্তু বেছিকৈ কাটিলে কিন্তু কলটো ভাঙি যাব মই আপোনালোকক আগতে কৈছোঁৱে তো চাওক আপোনালোকে গাছডাল মানে অলপমান কাটি লয় তো কলটো এতিয়া বাগৰি আহিল নিজে নিজে লাহেকৈ তো ইয়াতে অলপ গছ আছে সেইটো কাৰণে ভিজি ৰহিল তো এইবাৰ টানিছে ধুনীয়াকৈ টানি কিনে চাওক এয়া চাওক কলটো ধৰিছে ধৰি কিনে টানিছে তো ইয়াত গাছ আছে কাৰণে কলটো বাগৰি নাহিল এয়া চাওক তো গাইছ আপোনালোকে যদি কল কেতিয়াবা কাটে মানে এনেকুৱাকৈ কাটিব তো যেনেকৈ তেনেকৈ কাটিলে কলটো মানে ভাঙি যাব তো আপোনালোকে দেখিলে কেনেকৈ কল কাটে চাওক এই কলবিলাক যাব মানে বিহাৰ যাব আৰু ক'ত যাব বাবু ক'ত আছিল বেংগল বিহাৰত যাব বেংগলত যাব এইবিলাক কলবিলাক চাপ্লাই যাব দৰংগিৰি বজাৰৰ পৰা যাব তো আপোনালোকক অসমৰ ভিতৰত হায়েষ্ট ডাঙৰ না আৰু নলবাৰীতো যায় বোলে সেইবিলাক মানে চাপ্লাই যাব দাদাই দিব কলবিলাক সিহঁতে লৈ যাব গাড়ীত লোড কৰি কিনে গুৱাহাটীতো যাব এনেকৈ বহুত ঠাইত মানে কলবিলাক চাপ্লাই যায় তো আমি কাটিলোঁ গাইছ এছিয়াৰ ভিতৰত ডাঙৰ বজাৰ আমাৰ দৰংগিৰি কল বজাৰ আপোনালোকে জানে চাগে তাতে বিক্ৰী কৰিব তাৰ পৰা চাপ্লাই লৈ যাব সিহঁতে তো গাইছ এতিয়া আমাৰ কল চল কটা হ'ল এতিয়া আমি ঘৰত যাই আছোঁ ধুনীয়াকৈ কল চল কাটিলোঁ আপোনালোকে দেখিলে তো এতিয়া আমি যাই আছোঁ ঘৰত এই বাবু আছে ধুনীয়াকৈ যাই আছোঁ আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো আৰু ভাল ভিডিঅ' আপোনালোকক দেখুৱাব পাৰিম তো এতিয়া আমি যাই আছোঁ আৰু তামোল চামোল খাই কিনে মুখ চুখ অলপ ফুলাই লৈছোঁ আৰু গাইছ তো তামোল খাই মই ভাল পাওঁ আপোনালোকে জানে খায়ে থাকোঁ মই তামোল তো গাইছ এতিয়ালৈ বাই বাই আজিলৈ এৰোঁ তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত তো ভিডিঅ'বিলাক আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব ভাল ভিডিঅ' আপোনালোকক দি থাকিম তো কিন্তু গাইছ আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই ছাবস্ক্ৰাইব কৰিব তো গাইছ এতিয়া বাই বাই